Good morning everyone. সকলোকে মোৰ পেজটোলে স্বাগতম জনাইছো আৰু আজি মানে কি হ'ল এতিয়া ৰাতিপুৱা 7:30 বাজিছে আৰু মই আইছো পথাৰলৈ কাৰণ কিয় মোৰ দুটা পুখুৰী আছে এফালে ইটো এটা আছে আৰু এটা পথাৰ আছে আজি মানে ভাবিছো পুখুৰীটো হিচিম আৰু ৰাতি বৰষুণ দি দিলে সেইকাৰণে অলপ পানী হৈছে কাৰণ মই পুখুৰীটো চাবলৈ আইছো মানে মেচিন আনিব যাম এতিয়া আৰু পুখুৰীটো চাবলৈ আইছো কিমান পানী আছে কি নাই পানীটো কেনেকৈ ক'ত পঠিয়াম আপোনালোকক আজি পুখুৰী হিচাপ ভিডিওটো দিম আৰু মাছ কিমান পালো মানে এইবাৰ খান্দিছো পুখুৰীটো কিমান মাছ পাও নাজানো যোৱাবাৰ খান্দিছিলো যোৱাবাৰ খান্দিছিলো তো মাছ কিমান পাও নাজানো এতিয়া চাই লওঁ তাৰ পিছত আজিটো দিনটো লগাবই লাগিব মেচিন আৰু কাইলৈ ৰাতিপুৱাহে ধৰিম আৰু এতিয়া মানে সোনকালে পৰা লগাম 10টা মান বজাৰ পৰা লগাই দিম এটা পানী কিমান আছে মই চাওঁ আপোনালোকক তাকে দেখাবলৈ আহিছো এয়া আমাৰ পথাৰৰ হয় তেনেহলে বলক পুখুৰীটো চপাই লওঁগে তো গাইস ইয়া দেখিলেনে পানী একদম মানে ভৰ্তি হৈ আছে এতিয়া হিচুতে বহুত টাইম লাগিব কাৰণ আজি বৰষুণ দি দিলে বিশেষ অলপ কমিছিলে পানী এয়া এটো মানে যোৱাবাৰ খান্দিছিলো এটোকে হিচিম বুলি ভাবিছো কিন্তু আজি পুৰা বৰষুণ দি দিলে চাওকচোন ইয়াতে পানী হৈ গ'ল আৰু এই পুখুৰীটো কমেও 8-10 ফুট মান আছে সেই কাৰণে ভাবিছো বহুত টাইম লাগিব যেহেতু এতিয়া পাই লগাব লাগিব আৰু ৰ'দটো ওলাইছে বাৰু তাকে হিচিবলৈ এতিয়া বহুত কষ্ট হ'ব দেখোন মানে কালিয়ে ভাবিছিলো যে আজি পুখুৰীটো হিচিম কিন্তু ৰাতি বৰষুণ দি দিয়াৰ কাৰণে পানী বেছি হৈ গ'ল এতিয়াতো উপায় নাই হিচিবই লাগিব কাৰণ হিচিম বুলি ভাবি আছো মেচিন আনিবলৈ মানে কথা পাতিলোৱে আৰু ইয়া পানী হৈ গ'ল আৰু আমাৰ সাইডতে এইটো নিচাহতৰ পুখুৰীটো আছে এইটো পুখুৰী হিচিলে মাছও পালে আৰু পানীটো মই ভাবিছিলো ইয়াতে পেলাম বুলি এটোটো পানী মানে পৰি পৰি আকৌ ভৰ্তি হৈ গৈছে চাওক এইটো ফিচাৰী হিচিলে এইটো ইয়াতো বহুতখিনি পানী সোমাই যাব আৰু এই পিলপা দেখিছে না পানী সোমাই আছে চাওক পথাৰৰ পানী আজি গোটেই দিন ৰাতি লাগিব পানী যিহেতু আৰু দুটা মেচিন লগাম বুলি ভাবিছো কিবা হয় গাইস মনতে যিহেতু ভাবিলো যে হিচিম বুলি সেইকাৰণে মানে হিচিমে আৰু যিমান যি হলো কিন্তু ৰাতি আৰু বৰষুণ নিদিলে হয় আৰু মেইন কথা কি মানে এই পুখুৰীটোত মই তেনেকৈ মাছ মেলা নাই যেহেতু পথাৰৰ মাছখিনি আছে পথাৰৰ মাছখিনি যেহেতু দুটা দেখিছে দুটা ফিচাৰী তাতে এইফালে এটা আছে আৰু ইয়াত এটা আছে মানে গিটেগিটা হিচিলে অকল মোৰটো বাকি আছে আৰু মেইন কথা হ'ল মাছ হয়তো ইমান নাথাকিবও পাৰে কাৰণ এবাৰ নতুন পুখুৰী নহয় জানো যোৱাবাৰহে খান্দিছো এবাৰ মানে ফাৰ্ষ্ট টাইম হিচিম আৰু সেইকাৰণে কিমান পাও নাপাও নাজানো মেচিন লগাম আৰু মেইন কথা এইটো পুখুৰীত মই বাৰু মাছ মেলি থৈছো চন্দা বাহু চাহু আছে এইটো হিচুতে বাৰু আকৌ এটা ভিডিঅ' দিম আৰু মেইন কথা হ'ল এতিয়া পুখুৰীটো হিচুগে ভিডিঅ'টো আগলৈ চাই যাওক গাইজ বতৰটো কেনেকুৱা কৰিছে দেখিছে বৰষুণ নিদিলে হয় আৰু তেনে ভিডিঅ'টো আগলৈ চাই থাকক আৰু গাইজ ঘৰৰ ওচৰৰ পুখুৰীটো এইটো আৰু এইটোত অলপ মাছ মেলা আছে সেইটো হিচাৰ পিছত এইটো দুদিনমানৰ পিছত হিচিম আৰু গাইজ যেহেতু মেচিনটো আনোগে বুলি ভাবিছো ইমান সোনকালে আৰু ঘৰৰে টমটমখন লৈ যাওঁ এখন ৰাতি চাৰ্জ দি থৈছিলো মানে বেলেগে চলাই টমটমখন চফা তফা কৰি এই নিয়া আগতে মই মানে মেচিনটো লৈ আহোগে বহুত দিন চলোৱাই নাই চাৰ্জটো ফুল হৈ গ'ল বাৰু গাইজ এতিয়া গৈ আহো মেচিনটো লৈ আহোগে মেঘালীও যাব গাইজ এতিয়া আমাৰ এই মেচিন পাই গ'লো মেচিনটো হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ আৰু ৱাৰখিনি ইয়াতে আছে ভাল হ'ল এই ৱাৰখিনিও পালোঁ যিহেতু নহ'লে ৱাৰ কিনিব লগা হ'লে কাৰণ পুখুৰীটো একদম মানে ঘৰৰ পৰা টানিবলৈ বহুত দূৰ হ'ব এই আমাৰ খুৰীহঁতৰ ঘৰ এইফালে মেঘালী খুৰীহঁতৰ ঘৰ আৰু এইফালে এই খুৰীহঁতৰ ঘৰৰ পৰা আনিছোঁহি মেচিনটো আৰু এতিয়া গাইজ পুৰা 4 লাইনৰ ৰাস্তা পাই মই পুৰা টমটম 40ত উঠাই দিছোঁ হাইষ্ট স্পীড চলিছে পুৰা দি দিছোঁ আৰু এতিয়া গাইজ ঘৰ পাই গ'লো আৰু মেচিনটো তাত বহালোগে তাৰপিছত এতিয়া মই পানীত সোমাইছোঁ মেচিনটো ভালটো লগাবৰ কাৰণে আৰু ভিডিঅ'টো আগলৈ চাই যাওক এতিয়াৰ পৰা তলতেতো আছে এডাল একেবাৰে এইটো খুলিলেচোন এডাল মই একেবাৰে কুটিয়ে থৈ যাম এইটো খুলি
আৰু গাইজ এতিয়া চাওক সেইটো ভিডিঅ'ত দেখিছিলে যে মই গধূলি 4টামান বজাত সোমাইছিলোঁ আৰু এইটো চাওক ৰাতি মই 11:58 মানে 12টা বজাত সোমাইছোঁ কিমান ঠাণ্ডাত আৰু পুখুৰী হিচিলে কিমান কষ্ট হয় মই এবাৰ বেছিকৈ গম পাইছোঁ আৰু আপোনালোকে চাওক কিমান কষ্ট। তো গাইজ কি হ'ল মানে এতিয়া পানীত সোমাই কেনে জাষ্ট ওলাই আহিছোঁ আৰু এই আঙুলি কাটিলে তেজ পুৰা ওলাই আছে। বহুতখিনি কষ্ট হৈছে দেই, ইমান কষ্ট নিজৰ পুখুৰী বুলি কৈছোঁ, বেলেগলৈ নকৰিলোঁ হয়। আৰু এটা আমাৰ আকৌ পাবজিহে মেইন, পুৰা পাবজিত মাৰি আছে। এটাই ভাত খাই গৈছে বাৰু আৰু পানীটো এতিয়া আহিছে দেই, ইমান টাইম হয় নাজানো, বাহিৰত জুই জ্বলি আছে। এইফালে পানী ড্ৰাইভাৰ ভাবি আছিলে না চবে। এই আমাৰ জুইকুৰা জ্বলি আছে, এইফালে মোমাই এয়া পানীটো ওলালে আৰু এতিয়া। এইটো ঠাণ্ডা লগা নাই নি বাৰু 1টা বজাত? এই ভাই কি হ'ল? ৰিজাল্টে বৰবাদ দি দিলে মোক। পানী শুকাইছে বাৰু, এইখিনি শুকালে ইয়াৰ পৰা ইমানটো আৰু বহুত আছে, ৰাতিপুৱালৈকে হ'ব বুলি ভাবিছোঁ, নাজানো আৰু। এইটো গাইজ ভাত খাব লৈছে, টিফিন গলিব মানে দালি বহুত কষ্ট হৈছে দেই, বহুত কষ্ট হৈছে। গাইজ পুখুৰী সিঁচি আছোঁ, পানী শুকুৱাই নাই, একদিন পুৰা হৈ গ'ল, কালি লগাইছিলোঁ আৰু আজি হ'ল ৰাতি পুৰা টোপনি ক্ষতি, অলপ শুবলৈ পালোঁ আৰু অকণমান শুই আহিছোঁ আৰু এতিয়া পুখুৰীলৈ আহিছোঁ। কিমানখিনি পানী শুকালে আজি হয়তো ধৰিবই নোৱাৰিম চাগে, কাইলৈ ধৰাব, মানে দুদিনেই হ'বগৈ আৰু। তো মাছ কিমান পাওঁ নাজানো আৰু ভিডিঅ'টো বনাম বুলি কৈ মানে টাইমেই পোৱা নাই বনাবলৈ, আৰু পুখুৰীটো যিহেতু দ বহুত, আপোনালোকক দেখাই আছোঁ বলক। গাইজ চাওক ইমানখিনি শুকাইছেহে, মানে ইমানেই পানী আছে সেয়া, মানে আৰু আজি সিঁচিবই লাগিব, কাইলৈহে ধৰিব পাৰিম। তো 1 কঁকালতকৈ অকণমান কম আছে এতিয়া পানী। আৰু এয়া কাৰেণ্টটো আকৌ আহিলে, এয়া দেখিছে। আৰু কালি এইটো ঘৰতে থাকিলোঁ ৰাতি, 3টা বজাত শুইছোঁ একেবাৰে। ৰাতিটো ঘূৰি ফুৰিবলগীয়া হয়, যিহেতু আপোনালোকে গম পায় আৰু পুখুৰী সিঁচিলে। তাৰপিছত এইটো কাৰেণ্টৰ মেচিন হয়, মোক কানেকশ্যনটো চাওক কেনেকৈ কৰি লৈছোঁ, নিজে কৰিছোঁ মই এনেকৈ। এইটো এতিয়া কাৰেণ্টটো আহিলে যে পানী নাই ওলোৱা এতিয়া, এইডালতে মেইন কাৰেণ্টডাল আহি থাকে। ইয়াত এতিয়া পানী ভৰাব লাগিব, পানী ভৰালেহে আকৌ হ'ব। আৰু গাইজ এতিয়া পানীটো গৈ আছে, ইমানখিনি আছেগৈ আৰু আজি আৰু অলপ সিঁচি কেনে ৰাতি অলপ সিঁচি থৈ দিব লাগিব, কালি ৰাতিপুৱা মাছ ধৰিম। এইফালে মই পানীটো এনেকৈ পঠিয়াই দিছোঁ, এইফালেদি গৈ এইফালে পুখুৰীটো সোমাই ওলাই গৈছে আৰু এইখিনি মানে ডেলিভাৰী হোজখিনি দৰকাৰেই নহ'ল। কালি ৰাতি মই 12টা বজাত সোমাইছোঁ ইয়াত, পানী মানে এইডাল ভোজডাল যিহেতু চাকচন নহৈছিলে, ৰাতি 12টা বজাত সোমাইছোঁ। তো গাইজ এতিয়া যাওঁ, ৰাতি তাত থাকিব লাগিব যিহেতু, আৰু এইফালে খৰি লৈ লৈছোঁ, এই টৰ্চ আছে, এইফালে যোগাৰ ৰাতি শুবলৈ কাৰণে, এইফালে কালি 1 ৰাতি থাকিলোঁ আৰু আজি 1 ৰাতি, 2 ৰাতি হ'ল আৰু কাইলৈ ৰাতিপুৱা মাছখিনি ধৰিম আৰু। তেনে ৰাতিপুৱালৈকে ভিডিঅ' চাই থাকক। আৰু গাইজ যিহেতু গোটেই ৰাতিটো থাকিবই লাগিব, সেইকাৰণে ভাবিলোঁ ডিজে বক্স এটাকে লৈ আহোঁ। এই লগৰটো ভাগৰ ডিজে বক্সটো লৈ আহিছোঁ একেবাৰে পুখুৰীলৈ, মানে কাৰেণ্টৰ তাতে যিহেতু কাৰেণ্টটো আছেই, গান বজাই থাকোঁ, নহ'লে বাঘ বুলি থাকে যিহেতু মাছ খাই দিয়ে, সেইকাৰণে অলপ হালা ফূৰ্তি কৰি থাকি দিওঁ আৰু, যিহেতু দুদিনকৈ কষ্টও হৈছে। আৰু এতিয়া মেচিন লগাই দিছোঁ, পানী সিঁচি আছোঁ, চাই থাকক ভিডিঅ'টো। গাইজ পুখুৰীটো সিঁচি আছোঁ আৰু মানে আজি শেষ হ'বগৈ আৰু, ৰাতিপুৱালৈ ধৰিম বুলি ভাবি আছোঁ, আপোনালোক কৈ আছোঁ। এই বক্স চক্স লৈ আহিলোঁ আৰু ৰাতিটো যিহেতু থাকিব লাগিব, এইবিলাক গান বজাই আছোঁ, এইবিলাক সিঁচি আছোঁ। এইফালে চাওক পুৰা পানী গৈ আছে, এয়া পুখুৰীটো বহুত দ পুখুৰীটো, সেইকাৰণে বহুত টাইম লাগিছে। কালিৰ পৰা সিঁচি আছোঁ, কাইলৈ ৰাতিপুৱা মাছ ধৰিব পাৰিম আৰু, তেতিয়া আপোনালোকক দেখাম আৰু দেই। গুড মৰ্ণিং গাইজ, সেয়া পানী শেষ হৈ গ'ল সিঁচি, মাছ যিমান ওলাব বুলি ভাবিছোঁ নোলাব যেন পাইছোঁ একেবাৰে, অকল বৰালি মাছ দুটামান দেখিছোঁ। এয়া গাইজ আৰু বেছি নহয়, আধা ঘণ্টামান লাগিব পানী শেষ হ'বলৈ, বিশেষকৈ বেছি মাছ দেখা নাই। ৰাতিপুৱা 4টা বজালৈকে গানে বজাই থাকিলোঁ।
এতিয়া চাহখন খালোঁ। আৰু গাইজ ৰাতি আপোনালোকক কৈছিলোঁ যে পানীখিনি ৰাতিপুৱাহে শুকাব। সঁচাকৈ 8টামান বাজিছে, এতিয়া অলপ শুকালে। আৰু এয়া মই ডাঙৰ তৰু এটা লৈ কেনে সোমাই গৈছোঁ দেউতাৰ সৈতে, আৰু লগৰকেইটাও সোমাব পাৰোঁ। মাছ কিমান ওলায় আপোনালোকে ভিডিঅ'টো আগলৈ চাই গৈ থাকক। এইটোত ওলাব, এইটোত ওলাব, এইটোত ওলাব। ইয়াত গৰৈ মাছ ওলাব, গৰৈ মাছ। মাছ ধৰিছে দেই। ভালকে ধৰ, ভালকে ধৰ। চালনিখন দিয়া নাই চাৰ, কেনেকুৱা মানুহ হ'ব লাগিব। মাছ চালনিখনৰ কথাহে চিন্তা কৰিছে। গোহাঁই দা কি ধৰিছা? মাছ মাছ আমনি লাগি গৈছে মাছ ধৰি ধৰি ৰে। মাছ এটা নাই ইজাতকে কৰ সদায় কেনেকে এনেকে ইনষ্টা বনোৱাতে এনেকে পুখুৰীটো ভিডিঅ'ত দেখাই কেনে এইবাৰ বহুত ভিউজ পাইছিলোঁ মই। এনেকে চিধাই কৰিবি তো, এনেকে কৰি দিম। গাইজ পৰহিৰ পৰা পুখুৰী সিঁচি আজি ফাইনেলি মাছ এতিয়া ধৰি এটাইছোঁ। এতিয়া 12টা বাজি গ'ল, মানে 2 দিন পূৰা লাগিলে আৰু বেছি মাছ নোলালে। এয়া চাওক বৰালি 5টামান ওলালে আৰু দেখাই আছোঁ ৰ'ব। গাইজ এয়া বৰালি, এইফালে মাছ, এইফালে পুঠি। বেছি মাছ নোলালে যিমান ওলাব। আচলতে নতুন পুখুৰী না, আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, দেখালোঁ আৰু। আমাৰ বেপাৰীজনী লাগি গ'ল, দালাল।